अधिनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गजरत माराठा द्राविड़ उत्कल बंगो हिंदू हिमाचल जमुना गंगा उच्छल जल तरंग तब सब नामे जागे तब सब आशीष मांगे गाहे तब जय गाथा जय गण मंगलदायक जय हे भारत भाग्य विधाता जय हे धन्यवाद। Music school building upon long is on ponlo labangso music school bang ahem lapena building koangsi ki thiji ki bijima bangke non ki bangjia ni litung engineer atung silang ponpo lapena bangso school building bangke isi traditional music school binagaposi labangke isia model asal selam ponsi pini karbi atung kaching tour labangso akengkam kachidor hut mithang angkur abang chiteni ponpeji aphan ili to mitha culture allu na temo ke kan chengpi chengso kithi ponje phan pini aluso pinso thak thepin pen la do an allu la ke kan la pen ili tum temo temu do an tame kachathan ponje phan si non an karbengong autonomous council pen ho an ili tum karbi music traditional school impu poniglo ponpo la si pini ili tum han honorable cm sir la pen ka do kawe elected representative tum nang chetong dun pen si ili tum han long e som pon tikang lo labang sila so a program pen pachera ponsi pini nang tum gado we phanta nili art and culture department na hin pen nali tum na chetong du la pen labang so a music school phan an so se ho or pidum ji phan la pen nali tum gado ka we ke chari dun pen emithang chiteni rem alun timo do an puthot ke chari bon thuji phansi nali tum han chopha ponlo sinili pini কৈছে আজি কৰকান্থিত আপুনি এখন সভা অনুষ্ঠিত কৰিছে কথা হৈছে যে কৰকান্থি সমষ্টিৰ কাৰণে আপুনি কি কি প্ৰদান কৰিছে আজি আমাৰ একতা বিজয় উন্নয়নৰ সভাত আমি আয়োজন কৰা হৈছে অকল কৰকান্থি সমষ্টি নহয় ২৬টা সমষ্টিৰ সমান্তৰাল হিচাপে আমি উন্নয়নমূলকৰ কামবিলাক যিবিলাকৰ নিৰ্বাচনৰ আগতে আমি প্ৰতিশ্ৰুতি দিছোঁ ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বেলেগৰ আঁচনি এই আঁচনিবিলাকৰ পূৰণ কৰাৰ স্বাৰ্থত আমি ৰাজ্য হিচাপে ইয়াত ঘোষণা কৰা হৈছে আৰু আধালা স্থাপন কৰা হৈছে আৰু কিছুমান স্কিমটো আমি উদ্বোধন কৰা হৈছে আজি ইয়াত অসম মালাৰ জৰিয়তে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক ধন্যবাদ দিব লাগে যে সেইদিনা মোক টেলিফোনৰ যোগেদি মোক দিলে যে মই ইলেকশ্যনৰ নিৰ্বাচনৰ সময় মই যিটো কৰকান্থি আৰু শ্বুটিং ঘণ্টা সমষ্টিৰ মই প্ৰতিশ্ৰুতি দি আছে ৰাস্তাটো কি আছে মই ক'লোঁ যে দকমুকা আংজক পানী পথাৰগুৰি আৰু লগতে ৰংমংৱে কাজিৰঙা সেইটো ৰাস্তা শ্বৰ্ট ৰাস্তা হ'ব সেইটোতো 2 লাইন ৰাস্তা নেশ্যনেল ষ্টেণ্ডাৰ্ড ৰাস্তা এইটো সোনকালে সেইটো টেণ্ডাৰ কৰা হ'ব তাৰ লগে লগে চামেলাংচু লাংলকচু ৰাস্তা সেইটো চেংচন কৰা হৈছে আৰু লগতে ইয়াত সৈনিক স্কুল কেন্দ্ৰ চৰকাৰৰ আঁচনি ডিফেন্স মিনিষ্ট্ৰীৰ পৰা এইটো আঁচনিটো চেংচন কৰা হৈছে এইটো টোটেল স্কিমটো আছে 375 ক্ৰ'ৰ্ছ গাৰ্ল হোষ্টেল থাকিব বইজ হোষ্টেল থাকিব ইয়াত নেশ্যনেল ষ্টেণ্ডাৰ্ড হ'ব এইটোতো আৰু ইয়াত ইনডোৰ আউটডোৰ স্পৰ্টছ কমপ্লেক্স থাকিব চুইমিং পুল থাকিব গাৰ্ল হোষ্টেল বইজ হোষ্টেল থাকিব গোটেই টিচিং ষ্টাফবিলাক থাকিব গতিকে ইয়াত থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড ইয়াত লোকেল যিবিলাকৰ আনএমপ্লয় ইউথ এইবিলাকৰ সুবিধা কৰা হ'ব আৰু এতিয়া যিটো সৈনিক স্কুল যেতিয়া অহাৰ লগে লগে ইয়াত যিবিলাকৰ BPL ফেমিলি দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাক ল'ৰা ছোৱালীবিলাকৰ কাৰণে যিবিলাক আৰ্থিক অভাৱ ল'ৰা ছোৱালীবিলাকৰ চোকা আছে তেওঁলোকৰ কাৰণে বিনামূলীয়া ইয়াত পঢ়া সুবিধা দিয়া হ'ব এই গোটেইখিনি আঁচনি মই ঘোষণা কৰিছে এনেধৰণৰ কাৰ্বি আংলঙৰ 26টা সমষ্টিত আমি ৰেলী কৰি অহা 14 তাৰিখে লাংখেৰ সমষ্টিত হ'ব আৰু লগতে 16 তাৰিখে আমাৰ হাৰঘাট সমষ্টি হ'ব এনেধৰণৰ 26টা MEC সমষ্টিত সমান্তৰাল হিচাপে একতা বিজয় উন্নয়ন সভাত আয়োজন কৰা আমি সিদ্ধান্ত লৈছোঁ।
থেংক ইউ ধন্যবাদ থেংক ইউ